হাগ্ৰামা বনাম প্ৰমোদ বৰৰ যুঁজ পৰিষদেই নহয় দিছপুৰ কাঢ়িলে প্ৰমোদ বৰই হাগ্ৰামাৰ লগে লগে পাহৰণিৰ পথত প্ৰমীলা চন্দন আৰু ৰিহনৰ নাম BPFৰ শিবিৰলৈ শীঘ্ৰে আহি আছে অন্য এক মক্ষম আঘাত হাগ্ৰামাৰ সংগ এৰিবলৈ সাজু বিধায়ক ৰবিৰাম নাৰ্জাৰী একালৰ বৃন্দাবন একালত পৰেচন অসমীয়া আপ্তবাক্য ফাঁকি সঁচা প্ৰমাণ কৰি ৰাজ্যৰ বড় ৰাজনীতিত অতীত হোৱাৰ দিশে অগ্ৰসৰ হ'বলৈ লৈছে BPF দলৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী অকল হাগ্ৰামাই নহয় বড় ৰাজনীতিত আবেলিৰ অস্তগামী সুৰুজ হোৱাৰ দিশে ধাৱমান হাগ্ৰামাৰ তিনি লেফটেনেণ্ট ক্ৰমে চন্দন ব্ৰহ্ম প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয় 2020 বৰ্ষৰ BTCৰ পৰিষদীয় নিৰ্বাচনৰ পৰাই যেন হাগ্ৰামা এণ্ড হিজ কোম্পানীৰ বেয়া দিন আৰম্ভ হ'ল পৰিষদীয় নিৰ্বাচনত UPPL আৰু BJP মিত্ৰজোঁটৰ হাতত ধৰাশায়ী হৈ পৰিষদৰ ক্ষমতা হেৰুৱাব লগাত পৰে হাগ্ৰামাৰ BPF দল পৰিষদৰ ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত হাগ্ৰামা এণ্ড হিজ কোম্পানীয়ে 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনক ক্ষমতা উদ্ধাৰৰ প্ৰধান অৱলম্বন হিচাপে গ্ৰহণ কৰে পিছে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত BTCৰ ক্ষমতা উদ্ধাৰ নালাগে ওলোটাই খুদ দিছপুৰৰ ক্ষমতাৰ পৰাহে আঁতৰিব লগাত পৰে BPF দল অসম বিধানসভাত পূৰ্বতে 11-12খনকৈ আসন লাভ কৰিবলৈ সক্ষম হোৱা BPF দল 2021ৰ বিধানসভা নিৰ্বাচনত প্ৰথমপিহে 4খন আসনত তিষ্ঠি থাকিবলৈ সক্ষম হয় তাৎপৰ্যপূৰ্ণভাৱে 2021ৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামাৰ তিনিওগৰাকী লেফটেনেণ্ট তথা অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়েও নিজৰ নিজৰ গৃহ সমষ্টিত লজ্জাজনক পৰাজয় সাৱটিব লগাত পৰে তামুলপুৰ বিধানসভা সমষ্টিত BPF দলে দলীয় টিকট প্ৰদান কৰিছিল ৰঞ্জা খংগুৰ বিস্মৃতিয়াৰীক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত ৰঞ্জা খংগুৰ বিস্মৃতিয়াৰীয়ে সকলোকে আচৰিত কৰি নিৰ্বাচনী প্ৰচাৰৰ পৰাই আঁতৰি আহে নিজ দলৰ প্ৰাৰ্থীৰ এনে নাভূত নাচুত কাণ্ড কাৰখানাত যথেষ্ট নগুৰ নাকতি হয় BPF সভাপতি হাগ্ৰামা মহিলাৰীৰ পৰিণতি সহজেই অনুমেয় তামুলপুৰ সমষ্টিক বিনা যুদ্ধে UPPLে কাঢ়ি নিবলৈ সক্ষম হয় BPFৰ হাতৰ পৰা তামুলপুৰৰ এই ঘটনা যেন হাগ্ৰামাৰ ৰাজনৈতিক জীৱনলৈকো এক বিপদ সংকেতেই আছিল তামুলপুৰতেই নহয় 2021ৰ বিধানসভা নিৰ্বাচনত BPFে হেৰুৱাব লগাত পৰে ওদালগুৰি পূব কোকৰাঝাৰ চিটলি বৰমা আৰু চাপাগুৰিৰ আসন 5খনো প্ৰমোদ বৰৰ UPPL দলে শূন্যৰ পৰা আৰম্ভ কৰি বিধানসভা নিৰ্বাচনত লাভ কৰে 6খনকৈ আসন আৰু হাগ্ৰামাৰ BPF দলে নিজৰ 12খন আসনৰ পৰা নিশাৰ ভিতৰতে 4খন আসনলৈ অৱনমিত হ'ব লগাত পৰে ভগৱানেও যেন হাগ্ৰামাৰ হাতত 4খন আসন থকাটোও কামনা কৰা নাই মহামাৰী COVID-19ত আক্ৰান্ত হৈ এইবাৰ মৰি থাকিল BPFৰ গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীও পৰিণতিত অসম বিধানসভাত হাগ্ৰামাৰ BPF দলৰ বিধায়কৰ সংখ্যা কমি গৈ কোনোমতেহে 3গৰাকী আছেগৈ হাগ্ৰামাৰ BPF দলৰ বৰ্তমানৰ 3গৰাকী বিধায়ক হ'ল ক্ৰমে দুৰ্গা দাস বড়ো কলাইগাঁও সমষ্টি ৰবিৰাম নাৰ্জাৰী পশ্চিম কোকৰাঝাৰ চৰণ বড়ো মাছবাট শুনিবলৈ পোৱা মতে এই 3গৰাকীৰ পৰাও খুব সোনকালেই আৰু এগৰাকী বিধায়ক নোহোৱা হৈ পৰিব BPF দলত প্ৰাপ্ত খবৰ মতে হাগ্ৰামাৰ BPF দল এৰিবলৈ ভিতৰি সাজু হৈছে পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আপচুৰ দুটাকৈ কাৰ্যকালৰ সভাপতি ৰবিৰাম নাৰ্জাৰীৰ সৈতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু UPPLৰ সভাপতি তথা BTCৰ চিফ প্ৰমোদ বৰৰ সুসম্পৰ্ক বহু পুৰণি উৰ্খাও প্ৰমোদ বড়ো জ্যোতিৰ পৰাই হেনো ৰবিৰামলৈ আহিছে UPPLত যোগদানৰ অফাৰ দিন বাৰ ঠিক নহ'লেও চলিত বৰ্ষৰ ভিতৰতে ৰবিৰাম নাৰ্জাৰীয়ে
BPF দল ত্যাগ কৰি UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলিও ৰাজনৈতিক মহলত গৰম খবৰ বিয়পিছে। বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে BPF দল ত্যাগ কৰি UPPL দলত যোগদান কৰিবলৈ হ'লে এয়া হাগ্ৰামাৰ শিবিৰত এক মক্ষম আঘাত হিচাপে পৰিচিত হৈ পৰিব। পলিটিকেল ডেস্ক ৰিপৰ্ট সংবাদ লাইভ।